নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ শীঘ্ৰেই 3000 টকালৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে 1250 টকা লাভ কৰিব বিপৰীতে অহা বছৰৰ পৰা 3000 টকাকৈ ধন বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ এনেদৰে অৰুণোদয় আঁচনিৰ অধীনত 35 লাখ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য বান্ধিছে চৰকাৰে শুক্ৰবাৰে এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই খানাপাৰা খেলপথাৰত অনুষ্ঠিত হোৱা ক্ষুদ্ৰ বিত্ত আৰু উদগনি সকাহ আঁচনিৰ অধীনত মাইক্ৰ' ফাইনেন্স ঋণ ৰেহাই অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে দেশৰ 5খন ৰাজ্যৰ তালিকাত অহম নাম ৰখাৰ লক্ষ্য বৰ্তমান অহম দেশৰ তলৰ পৰা 6 নম্বৰ স্থানত 40ৰ পৰা 42% অপৰাধ হ্ৰাস পাইছে অসমত অহা 3 মাহৰ ভিতৰত 10,000 লোকে লাভ কৰিব খোৱা পানী কন্দক বুধবাৰ পৰ্যন্ত ৰাজ্যজুৰি তীব্ৰ বতাহ বৰষুণৰ আগজাননী হাই এলাৰ্ট জাৰি ৰঙালী বিহুৰ ঠিক আগৰ পৰাই ৰাজ্যজুৰি বতৰে দেখুৱাইছে তীব্ৰ ৰূপ ধাৰাসাৰ বৰষুণৰ লগতে ঠায়ে ঠায়ে বতাহ ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰা খবৰ প্ৰায়ে আহিছে পিছে এতিয়াও বতৰ ফৰকাল হোৱাৰ কোনো সম্ভাৱনা নাই আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আনকি ঠায়ে ঠায়ে বতাহ ধুমুহা অহাৰো আগজাননী দিয়া হৈছে গুৱাহাটী মহানগৰীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা 28 ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন 21 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে কেৱল গুৱাহাটীতেই নহয় উজনি নামনি ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে তীব্ৰ বতাহ ধুমুহা অহাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই আজি নিশাৰ পৰাই অহা বুধবাৰলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে অহা বৃহস্পতিবাৰে বতৰ কিছু ফৰকাল কৰাৰ সম্ভাৱনা